আপোনালোকৰ পৰিয়ালত কাৰোবাৰ পেৰালাইচিছ অথবা প্ৰেছাৰ ষ্ট্ৰক হৈছে নেকি? পেৰালাইচিছ ৰোগৰ বাবে কথা ক'ব পৰা নাই নেকি? তেন্তে চিন্তা নকৰিব। প্ৰথমে প্ৰতিবেদনটি শ্বেয়াৰ কৰিব যাতে সকলো পেৰালাইচিছ আৰু নাৰ্ভৰ ৰোগীসকলে চাব পাৰে আৰু কম সময়ত বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। এইজনী মোৰ মা এক সাইড পেৰালাইচিছ হৈ আছিল, তেজপুৰত চিকিৎসা কৰাইছিলোঁ, ভাল হোৱা নাই। এতিয়া নগাঁৱত আহি এতিয়া অলপ ভাল হৈছে, খোজকাঢ়িব পৰা হৈছে। আচ্ছা, নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিকত অহাৰ আগত খোজকাঢ়িব পাৰিছিলে? নাই, নোৱাৰিছিলে। আচ্ছা, এতিয়া খোজকাঢ়িব পৰা হ'ল? এতিয়া খোজকাঢ়িব পৰা। নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিকে আগবঢ়াই আহিছে এই বিশেষ সুবিধা। ছাইড ইফেক্টবিহীন ইলেক্ট্ৰোপেথি চিকিৎসা পদ্ধতিৰ যোগেদিয়ে আগবঢ়োৱা হয় এই চিকিৎসা। যোৱা কেইবছৰ ধৰি শ শ পেৰালাইচিছ ৰোগীয়ে এইদৰে আৰোগ্য লাভ কৰি আহিছে এইখন চেণ্টাৰত। তেখেতৰ ওৱান চাইডেড পেৰালাইচিছ হৈছিল, তেওঁ হাতখন ভৰিখন একদম পৰি গৈছিল। তেতিয়া 2-3জন মানুহে তাৰমানে ধৰি উঠাব লগা হৈছিল, বহাব লগা হৈছিল। এনেকুৱা অৱস্থাত নগাঁৱত ট্ৰিটমেণ্ট কৰাত তেখেতে এতিয়া সুস্থ হৈছে। তেখেতে হাতখন লৰাব পাৰে, খোজকাঢ়িব পাৰে, মাত বোলৰ ভিতৰত মোটামুটি তেখেতে সুস্থ হ'ব পাৰিছে। আচ্ছা আচ্ছা, এতিয়া মাতিব পাৰিছে? মাতিব পাৰে। আগত মাতিব পৰা নাছিলে ন? আগতে মাতিব পৰা নাছিল। হাত চাত লৰাব পাৰিছে? লৰাব পাৰে। এতিয়া এই চাওক, এতিয়াই ঠিক আছে। অলপ হাতটো লৰাই দিয়ক, হাতখন লৰাই দিয়ক, উঠাই দিয়ক, অলপ খোজকাঢ়ি দিয়ক, নমাই দিয়ক, হাতটো নমাই দিয়ক। ঠিক আছে, থেংক ইউ। আৰু এনে বহু উদাহৰণ আছে এইখন চেণ্টাৰত, যিখন চেণ্টাৰৰ নাম হৈছে নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক। তেন্তে পলম নকৰি এতিয়াই যোগাযোগ কৰক। তলত থকা নম্বৰত যোগাযোগৰ ঠিকনা নগাঁও চহৰৰ ক্ৰাইজ্যোতি স্কুলৰ 2খন গেটৰ মাজত অৱস্থিত নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰত। যোগাযোগৰ নম্বৰ ক্ৰমে 7989470635 নাইবা 9864295509। অধিক জানিবলৈ ইউটিউবত চাৰ্চ কৰক নেমছ ইণ্ডিয়া। মোৰ ঘৰ ডিমাপুৰ। মোৰ এটা সাইড পেৰালাইছ হৈ গ'ল। মই মুখ তেৰা হৈ গ'ল, হাত তেৰা হৈ গ'ল। এইটো মই নগাঁৱৰ ডাক্তৰত আহি এইটো চিকিৎসা কৰি 1 মাহত মই ভাল হৈছোঁ। আচ্ছা, এতিয়া মাতিব পাৰিছে ন? মাতিব পাৰিছে এতিয়া। আৰু নেচাৰ ইলেক্ট্ৰোপেথিত অহাৰ আগত আপুনি মাতিব পাৰিছিলে? নাই, মই পৰা নাই মাতিবলৈ। আচ্ছা আচ্ছা, হাত চাত লৰাব পাৰিছিলে? খোজকাঢ়িব পাৰিছিলে? আগতে পৰা নাই, এতিয়াতো পাৰি আছো। আচ্ছা আচ্ছা, ঠিক আছে। আমাক অলপ হাত চাত লৰাই দেখাই দিয়কচোন, হাত চাত উঠাই দিয়কচোন। সেইটো হাতো এতিয়াতো কোনো অসুবিধা নাই আপোনাৰ? নাই, এতিয়া অসুবিধা নাই। সেইটো হাতো উঠাই দিয়ক। আচ্ছা আচ্ছা, অলপ খোজকাঢ়ি দিয়কচোন, অলপ আৰু ভৰিটো লৰাই দিয়কচোন। অলপ পিছফালে যাওক আপুনি। আচ্ছা, ভৰি চৰি অলপ লৰাই দিয়ক। একো অসুবিধাটো হোৱা নাই আপোনাৰ? নাই, এতিয়া একো অসুবিধা হোৱা নাই। আচ্ছা আচ্ছা। এইজনী মোৰ মা এক সাইড পেৰালাইচিছ হৈ আছিল, তেজপুৰত চিকিৎসা কৰাইছিলোঁ, ভাল হোৱা নাই। এতিয়া নগাঁৱত আহি এতিয়া অলপ ভাল হৈছে, খোজকাঢ়িব পৰা হৈছে। আচ্ছা, নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিকত অহাৰ আগত খোজকাঢ়িব পাৰিছিলে? নাই, নোৱাৰিছিলে। আচ্ছা, এতিয়া খোজকাঢ়িব পৰা হ'ল? এতিয়া খোজকাঢ়িব পৰা। কিমান দিন ট্ৰিটমেণ্ট কৰাই খোজকাঢ়িব পৰা হ'ল নেচাৰ ইলেক্ট্ৰোপেথি? 1 মাহ মান হৈছে। 1 মাহ আগতে আহিছিল। 1 মাহ মান ট্ৰিটমেণ্ট কৰাই নেচাৰ ইলেক্ট্ৰোপেথিত এতিয়া খোজকাঢ়িব পৰা হ'ল ন? ঠিক আছে, আপুনি অলপ হাত চাত লৰাই দেখাই দিয়কচোন আমাক। হাতটো অলপ দাঙি দিয়কচোন। হয় হয় হয়। আচ্ছা, আপুনি অলপ থিয় দি দিয়কচোন, অলপ খোজকাঢ়ি দিয়কচোন সন্মুখৰ পিনে। হাতটো অলপ দাঙি দিয়ক। ঠিক আছে। নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰত পেৰালাইচিছ আৰু নাৰ্ভজনিত যিকোনো বেমাৰৰ চিকিৎসা সেৱা আগবঢ়োৱা হয়, যাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পেৰালাইচিছত আক্ৰান্ত ৰোগীসকলে বহুতো কম সময়ৰ ভিতৰতে আৰোগ্য লাভ কৰি আহিছে। আপোনালোকৰ পৰিয়ালত কোনোবা এনে বেমাৰত যদি আক্ৰান্ত হৈ আছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা নগাঁও ক্ৰাইজ্যোতি স্কুলৰ 2খন গেটৰ মাজত অৱস্থিত নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ। যোগাযোগৰ নম্বৰ 7989470635 নাইবা 9864295509।